মোৰ ঘৰত আজি হাতীয়ে ভাঙিলে, তাৰ পৰা গোটেই ৰাতিটো ৰখি ৰখি 4জন মানে বচাব নোৱাৰিলোঁ। ৰাতিপুৱা পোহৰ হ'ব সময়ত এজনে পিছফালেদি মুধেদি পাকঘৰৰ মুধেদি সোমাই এইফালে মেইন ঘৰৰ মাজেদি সোমাই মুধেদি ওলাই গুচি গ'ল। সেইকাৰণে ফৰেষ্টক জনালেও নাহে, ফোন কৰিলোঁ ফোনটো ৰিচিভ নকৰে। সেইকাৰণে চৰকাৰে ভাল ব্যৱস্থা ল'ব লাগে। যদি এনেকৈ হাতী ববাই যদি মানুহক এনেকুৱা অনিষ্ট কৰে তেতিয়াহ'লে মানুহ কেনেকৈ জীয়াই থাকিব। এইবোৰ গোটেই শস্য খেতি পথাৰবোৰ গোটেই নষ্ট কৰি থৈ গ'ল। বহুত দিন হ'লে হাতী উৎপাত ৰাতিপুৱা হ'লে ওলায়, আকৌ গধূলিও দিগদাৰ কৰে। এইখিনিতে থাকে আমাৰ বাৰী এইফালে দেখুৱাই দিয়কচোন, ওচৰতে থাকে। চৰকাৰে কোনো এটা সুবিধা লোৱা ব্যৱস্থা এটা লোৱা নাই, আমাক কিবা এটা সুবিধা কৰি দিয়া নাই। কমচে কম ফৰেষ্টৰ মানুহ ৰাতিপুৱা সময়ত গধূলি সময়ত অকণমান আহি পেলাই যদি সহায় এটা কৰি দিলেহেঁতেন আমাৰ ইমান দিগদাৰী নহয়। এতিয়া আমাৰ ধানখিনি খাইছে, ঘৰ দুৱাৰ লেপ তুলি ভাঙি চেচ কৰিছে, গৰুজনী মাৰি দিছে। ধান খোৱাটো মই একো বেয়া পোৱা নাছিলোঁ, এই গৰুজনী চেচ কৰি দিলে। এতিয়া 10-15 হাজাৰ টকা মই ক'ত পাম? দুখীয়া মানুহ হাজিৰা মাজিৰা কৰি খাওঁ, এইবাৰ ধানো কৰিব নোৱাৰিলোঁ এইখিনিতে খাই থাকে কাৰণে। চৰকাৰে কিবা এটা ব্যৱস্থা লওক, আমাক গাৰ্ড চাৰ্ড কিবা এটা দিয়ক, এইখিনিত টঙি ঘৰ এটা দিয়ক, যাতে গধূলি সময়ত ৰাতিপুৱা সময়ত আমাক অকণ সহায় কৰে, হয়নে নহয় বাৰু? হে আপোনালোকে কওকচোন, চবেই কওক, আমাক অকণমান সহায় এটা কৰি দিয়ক। হাতী বহুত আছে, 150 মান আছে। আজি থকা 2-3 মাহ হৈ গ'ল, একো ব্যৱস্থা লোৱা নাই। আমাৰ ৰাতি দুপৰীয়া আমাৰ ভাত পানী নাই, সেইবিলাক দেখি থাকিলে আমি ভাত পানী খাব নোৱাৰোঁ। এডোখৰ পানী কৰা মৰঙী চাৰিআলি পানী কৰা পৰে এডোখৰ। মোৰ নাম মঞ্জু দত্ত।